অলপো শান্তি নিদিয়া যে অলপ স্পেস দিয়া না গিভ মি সাম স্পেস ইন মাই লাইফ কেতিয়াবা হস্টেলৰ পৰা ঘৰত আহিছো ন কিবা এটা কৰিব নেদেখা কিয় চিঞৰিবলৈ ষ্টাৰ্ট কৰিয়ে দিয়া মানে তুমি সেলফি ইমান জমনি বনাই হাঁহি হাঁহি বাগৰি যাওঁ মানে হস্তেৰে হাসাতেৰে পেজটো তো মজা দিয়ে দে ঐ তই যে দিনটো একদম মোবাইলটো লৈ হাঁহিয়ে থাকো হা তোক চাই চাই ন মোৰ মূৰটো একদম গৰম হৈ যায় গম পাইছ না মই কি কৰিলো মা অলপ দেৰি মানে বহি থাকিলে তোমাৰ শান্তি নাই মানে মই হাঁহিলেও তোমাৰ প্ৰব্লেম লাইফত কিবা এম্বিশন মোটিভেশন এনেকা কিবা আছে নে হা ইনস্পিৰেশন দিনটো মোবাইলটো লৈ একদম এইটাকে কৈ থাক মানে তোক চাই চাই ন মই ঘৰখনত একদম থাকিব মন নোযোৱা হৈছে ভালে হ'ব যোৱাগে তুমি আৰু থাকিলেও মোৰ প্ৰব্লেম হয় তোৰ লগৰখিনি চাচোন CA কৰিছে CS কৰিছে IPS হৈছে এইটো বেংকৰ কোচিং কৰি আছে MBA কৰিছে তই মোবাইলত তোৰ একো নহ'ব গম পাইছা তই একো কৰিব নোৱাৰিবি গম পাইছা তোৰ পৰা একো নহ'ব তই এটা কামো কৰিব নোৱাৰিবি গম পাইছা তই বহি থাক তই নিজে মোবাইলটোৱে চেপি থাক আৰু একো কৰিব নালাগে তোক আৰে মই ইমানখিনি কোৱাৰ পিছতো তই একদম হিলাও নাই যে মানুহজনী যা পাকঘৰত ইমান বাচন পৰি আছে গোটেইখিনি মাছ প্ৰিয়ংকা বলচোন অলপ চব্জি বজাৰ কৰি আহোঁ তলৰ পৰা এই শাক পাচলি দাদাজন আহিছে মা মোৰ ৱৰ্ক ফ্ৰম হোম চলিছে তুমি জানাই আপকি শাক পাচলি কিনিবলৈ যোৱা আকৌ তুমি নয়া এনি টাইম মুকে কৈ থাকা যে মই কিবা ক'লে তোৰ ৱৰ্ক ফ্ৰম হোম চলি থাকে ইনেই হ'লে মানে তই ইফালে গোটেই ঘৰটো ঘূৰি থাকিবি তোৰ কাম নাথাকিব কিন্তু মই যেতিয়া কওঁ মোৰ কাম আছে তেতিয়া লগে লগে তোৰ কাম আৰম্ভ হৈ যায় মানে ন তই এতিয়া ডাঙৰ মানুহ হ'লি ন ৱৰ্ক ফ্ৰম হোম চলি আছে অলপ চব্জি আনিব যাওঁ বুলি ক'লে নাই নাযাওঁ সেই আঁঠুৰাৰ বিষত মই যাব নোৱাৰোঁ চিৰিত তথাপি মানে মই সেই ভাৰীটো উঠাই আনিব লাগে তহঁতি ক'ত বুজিবি এতিয়া বাহিৰত কৰ্পৰেট অফিচত কাম কৰিব ষ্টাৰ্ট কৰিলি তো মাৰ দৰত ক'ত বুজিবি হ'ব দে নালাগে আহিবলৈ তই আৰু ৱৰ্ক ফ্ৰম হোমে কৰি থাক জানানে সেইটো তোক একদম চবতকৈ ইম্পৰ্টেণ্ট মেছেজৰ ইমেইলৰ ৰিপ্লাই দিবলৈ এই ল'ৰা ছোৱালীখিনি যে ডাঙৰ হয় এনেকৈ মা বাপেকক সন্মান নকৰে এনেকাই কৰে মই চব্জি আনিব নগ'লো মোৰ মাৰ লগত সেইটো কাৰণে মোক কৈছে মই মা বাপেকক সন্মান নকৰোঁ মোৰ মাদাৰ ইণ্ডিয়া আই জহনি কি খবৰ হৈ গৈ মই একো গমে কেনে পাওঁ আৰু গোটেই দুনিয়া খবৰ হৈ গৈছে চালা সেলফি মাৰোতে তোৰ একদম গোটেই আধা টাইমো গুচি যাব গোটেই ৰাতিপুৱাই শুই উঠি ব্ৰাছটো কৰি অকল সেলফি এই হাগি মেলি সেলফি এই কাপোৰ পিন্ধি মেলি সেলফি মই অলপো শান্তি নিদিয়া যে অলপ স্পেচ দিয়া না গিভ মি সাম স্পেচ ইন মাই লাইফ কেতিয়াবা হস্টেলৰ পৰা ঘৰত আহিছো ন কিবা এটা কৰিব নেদেখা কিয় চিঞৰিবলৈ ষ্টাৰ্ট কৰিয়ে দিয়া মানে তুমি সেলফি ল'বলৈ বেয়া একদম চুলি তুলি কাপোৰ এনে ফিটিং ফাটাং পিন্ধি ল'বি সেই মোজা সেই লেপটপটো মেগাজিনটো চাহৰ কাপ 4-5 দিন হৈ গ'ল সেইটো উঠাই আনিবলৈ নাই কিন্তু একদম পিছফালে একদম গেৰা মেলি হৈ আছে কিন্তু সেলফিত ধুনীয়া দেখিব লাগে তোক মা মোৰ ছোৱালীজনী ইমান ফেকুৰাম ন তোৰ ৰুমটোত আহিলে ন মোৰ মূৰটো একদম টিঙাই যায় গম পাইছ নে একদম কেনেকা কৰি থৈছে এনেকা কেতিয়াবা কোনোবা মানুহ ছোৱালী মানুহ 25 বছৰ 26 বছৰ হ'বলৈ হ'ল কিন্তু এইবিলাক মানে ঠিক কৰিবলৈ নাই কেনেকা বিয়া পাতি যে শাহুৱেকৰ ঘৰত থাবি লাজ জোতা খাবি গম পাইছ নে মা মই কৰিবই লৈছিলোঁ এইটো আমি ফটো এটা মাৰিছিলোঁ আকৌ বিফৰ ডুইং চাফাই বিফৰ আৰু আফটাৰ মোৰ লগৰখিনিক দেখাব লাগিব হোৱাটছআপ ষ্টেটাছ লগাব লাগিব আৰু তুমি আৰু মেইন টাইমত আহি একদম মূৰটো একদম গৰম কৰি দিয়া মা এইটো ৰুমত কোনোবা এটা গৰু এটা আহি সোমাই যাব নাই তোৰ এই জবৰাৰ পৰা ওলাবলৈ জাগা নাপাব গম পাইছনে ইমান লেতেৰা কৰি থৈছে ৰুমখন জলদি চাফা কৰ ফ্লিপকাৰ্ট মিন্ত্ৰাৰ পৰা কেতিয়াবা মঙাব পাৰোঁ এই লকডাউন পৰা মঙাবই পৰা নাই গোটেই কাপোৰখিনি হোষ্টেলত এৰি থৈ আহিছোঁ ভগৱান এইটো ধুনীয়া লাগিছে পাই এইযোৰ মঙাম এইটো উইচ লিষ্টত থৈ দিছোঁ দেই গোটেই দিনটো মোবাইলটো লৈ যে চুইপ আপ নে চুইপ ইন নে কি কৰি থাক যে ওপৰতল আঙুলিটো ই কৰি থাক হা অলপ কিতাপ লৈ অলপ পঢ়িবিচোন কিতাপ লৈ বহিচোন অলপ মাথা মগজটো অলপ ডাঙৰ হ'ব গোটেই দিনটো মোবাইল মানে যেতিয়া আমি তোৰ বয়সত আছিলোঁ আমি কিমান কিতাপ পঢ়িছিলোঁ গম পাইছনে পঢ়ি আমাৰ এই মগজটো এতিয়া ইমান ডাঙৰ দেখি পাইছনে মগজটো কিমান ডাঙৰ দেখিছোঁ দেখিবলৈহে ডাঙৰ ভিতৰতো একোৱে নাই তোমাৰ এতিয়া ইমানখিনি কিতাপ মঙাই ল'লোঁ এতিয়া এসপ্তাহমান অকল কিতাপে পঢ়ি থাকিম তেতিয়া মায়ে অলপ শান্তি পাব নিশ্চিঞৰিব মোৰ ওপৰত এটলিষ্ট ইমানখিনি কিতাপ ক'ৰ পৰা আনিলি মানে কিতাপ পঢ়িব বুলি ক'লো যে একদম পইচাটো লৈ মানে অনাই ল'লি না আমি কি কৰিছিলোঁ জানানে আমাৰ নানীৰ কিতাপ পঢ়িছিলোঁ আমাৰ নানীৰ কিতাপ মোৰ মায়ে পঢ়িছিল মোৰ মা কিতাপ মই পঢ়িলোঁ আমি এনেকুৱা কিতাপ পঢ়িব লাগে বুলি নতুন মঙাব নালাগে না তোৰ বাহানা অকল পইচা খৰচা কৰিবলৈ ইনে ক'লো আৰু পইচাটো মানে দে ধানাধন মানে মা কিতাপ পঢ়োঁতেও প্ৰব্লেম মই কি কৰোঁ এই ঘৰখনত নোৱাৰোঁ ভগৱান মোক উঠাই লৈ যাম মই নোৱাৰিছোঁ আৰু হেল্ল' ফ্ৰেণ্ডছ আপোনালোকেও এনেকুৱা চিটুৱেশ্যন নিশ্চয় ফেচ কৰিছে ন' ডাউট চবৰ ঘৰতে এনেকৈ চবৰ মা হাল্লা কৰি থাকে পেপে চিঞৰি থাকে কিন্তু হাল্লা নকৰিলেও বেয়া লাগে হয় নাই
সো আপোনালোকৰ এক্সপেৰিয়েন্স আমাৰ কমেন্ট বক্সত জনাওক কেনেকা আপোনাৰ ঘৰটো কেনেকা কি সিচুৱেশন হয় হোপ সো এনেকা সেম সিচুৱেশনো হ'ব পাৰে ইনফ্যাক্ট মইও ফেস কৰো এইবিলাক সিচুৱেশন সো প্লিজ ভিডিওটো ভাল পালে লাইক এন্ড শেয়ার কৰিব আৰু আমাৰ ইউটিউব চেনেলটো প্লিজ বহুতে সাবস্ক্ৰাইব কৰা নাই সো প্লিজ সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ কিপ ওয়াচিং